এয়া গুণু বেটাটোক মই অকণমান ব্ৰেকফাষ্ট ৰাতিপুৱা চিম্পুলকৈ তাক দিলোঁ, মানে একদম গা বেয়া, মোৰ বনাবলৈ মন যোৱা নাই, সেইবুলি এনেকৈ দিলোঁ বনাই। এয়া মোৰ গা বেয়া গম পায়, আমাৰ কোৱাৰ্টাৰে হয়, তেওঁ মোক ব্ৰেকফাষ্ট অকণমান দিলে ৰাতিপুৱাৰ। হেল্ল' এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল তৃষ্ণা আমি ব্লগছলৈ। আপোনালোক সকলোৰে খবৰ বাৰু কেনেকুৱা? আশা কৰিছোঁ সকলো ভালে কুশলে আছে। আৰু আমাৰ খবৰ ইমান ভাল নহয়, বেয়াই, মানে আমাৰ তিনিজনৰ গা বেয়া। চাগে মোৰ মাতটো শুনি গমেই পাইছে আপোনালোকে, তথাপিও ভিডিঅ'টো বনাইছোঁ যিহেতু ডেইলি ভিডিঅ' আপলোড কৰি আছোঁ। আৰু কালি নাজানো ভিডিঅ'টো অকণমান দেৰিকৈ আপলোড হ'বও পাৰে যিহেতু গাটো বেয়া। যিখিনি পাৰোঁ মই সৰু সৰুকৈ ক্লিপ এটা লৈ গৈ আছোঁ, মানে কাহ উঠি আছে বাবে মাজতে কেমেৰাটো ধৰিও মই বন্ধ কৰি দিব লগা হৈছে, সেনেকুৱা হৈ আছে। আৰু কিবা কিবি অকণমান কাম আছে, আপোনালোক অকণমান দেৰিকৈ লগ পাই আছোঁ। এয়া এতিয়া বহিছোঁ কামখিনি কৰি, ভাত বনাবলৈ আছে বাৰু। একদম গা ভাল নহয়, মাতটো শুনি চাগে গমেই পাইছে। এয়া টেবলেট খাবলৈ লৈছিলোঁ, একদম জ্বৰ কাহ চৰ্দি একেলগে ধৰিছে। মানে আমাৰ মানে কি হৈছে তিনিজনৰ বেমাৰ, মোৰ ল'ৰাটোৰো কাহ হৈছে একদম, আৰু হাজবেণ্ডৰো ৰাতিৰ পৰাই কাহ চৰ্দি জ্বৰ একেলগে। তেওঁ ডিউটি গ'ল ৰাতিপুৱা বাৰু, মই উঠিবই নোৱাৰিলোঁ, মানে ইমান গা বেয়া লাগি গ'ল। তেওঁ তাতে যায় মেডিচিন ল'লে বাৰু, মোৰ কাৰণে মেডিচিন পঠাই খেদাইছিলে বেলেগৰ হাততে। বেয়া লাগি আছে বা তেওঁ সেনেকৈ ডিউটি কৰিব লগা হৈছে। আৰু ৰুমত থাকিলে কি হয়, অকণমান বেয়া লাগিছে যদি বিচনাখনত পৰি যাব পাৰিছোঁ। এতিয়া ডিউটিত কেনেকুৱা হয়, সেনেকৈ থাকিব লাগিব, ডিউটিটো কৰিবই লাগিব ন। এতিয়া আমাৰ কষ্ট হয় বাৰু, ঘৰ চাব লাগে, কাম চাম কৰিব লাগে, কিন্তু তথাপিও আৰু নোৱাৰিলেও পৰি গৈছোঁ বিচনাখনত, একো নাই। কিন্তু তেওঁৰ কাৰণে বেয়া লাগে, আৰু তেওঁ সেনেকৈ বোলো একেলগে ডিউটি যাব লগা হৈ গ'ল, তাকে বেয়া লাগিছে। তেওঁ বাৰে বাৰে ফোন কৰি মোক কৈয়ে আছে বেছি কাম কৰিব নালাগে, পানী নালাৰিবা, টেবলেটকেইটা খাই কিনে অকণমান টোপনি মাৰা, তেনেকৈ কৈছে। ভাত আঞ্জা বেছি বনাব একো নালাগে, চিম্পুলকৈ বনাই থ'ব দিছে। আৰু সেইবিলাকেই আৰু লাইফত কম পইচা হ'লেও চলিব পাৰি যদি ভাল সংগী এজন পোৱা যায়। মৰম কৰা, লাইফত একোৱেই নালাগে ন, দুখীয়াই হওক, যদি মৰম কৰা মানুহ এজন পায়নে লাইফত আৰু একোৱেই প্ৰয়োজন নাই। যদি আপোনাৰ মানুহজনে যদি চবতকৈ বেছি মৰম কৰে, বেলেগৰ একোৱেই মৰম নালাগে ন। এতিয়া মোৰ গা বেয়া, তেওঁ যেনেকৈ মোক ফোন কৰি আছে, কেয়াৰ লৈ আছে, ইমান ভাল লাগি আছে, নিজৰো ভাল লাগি আছে, মানে এনেকুৱা হৈ আছে। তেওঁৰ কাৰণেও বেয়া লাগি আছে, তেওঁৰ গা বেয়া, সেনেকৈ আহিছিলে, আহিও অকণ টাইম টোপনি মাৰিলে, তেনেকৈ গুচি গ'ল। আৰু কি কৰিব দিয়ক, আৰু এয়া মেডিচিনটো এতিয়া খাই লওঁ আপোনাক লগ পাইছোঁ। দুপৰীয়াৰ বাবে মই বুটৰ দাইল তিয়াই থৈছিলোঁ, যিহেতু চবৰে গাকেইটা বেয়া, ভাবিছিলোঁ বুটৰ দাইল আৰু ৰুটি বনাম বুলি ভাবিছোঁ। এতিয়া আহিছিলোঁ কাপোৰ মেলি দিবলৈ, ৰ'দটো অকণমান আছে, বেছি ভালকৈ নাই। এয়া অকণমান বতাহও দি আছিলে, আৰু বেছি কাপোৰ ধোৱা নাই আজি মই, কম্বলবিলাক এনেই মেলি দিছিলোঁ ৰ'দ শুকাবলৈ। অকণমান গা ধোৱা যি কাপোৰ আছিলে তাকে ধুই দিছিলোঁ। জলকীয়া দি নামকিন খাবলৈ লৈছিলোঁ। এতিয়া খাবলৈ বহিছোঁ, গাটো ধুলোঁ, ধুই মেলিয়ে বহিছোঁ খাবলৈ। এয়া এখন ৰুটি লৈছোঁ, জোৰদবস্তি খাবলৈ একদমেই মন নাই, যিহেতু মেডিচিন খাব লাগিব, সেই বুলিয়ে অকণমান খাবলৈ বহিছোঁ। আৰু খাই মেলি আপোনালোকক লগ পাইছোঁ অকণমান দেৰিকৈ। খাই মেলি টোপনি মাৰি গৈছিলোঁ, অকণমান উঠি কামবিলাক কৰিলোঁ, কৰি মেলি অকণমান ফ্ৰেছ হৈ আহিছোঁ। এতিয়া হাজবেণ্ডৰ ডিউটিৰ পৰা আহি পালে, হাজবেণ্ডে ডিউটিৰ পৰা আহোঁতে চিঙৰা লৈ আহিছিলে, তাতে মই আকৌ লাল চাহ বহাই দিছোঁ খাবলৈকে, খাই ভাল লাগিব আদা চাদা দিলে। এতিয়া খাবলৈ লৈছোঁ লাল চাহ আৰু চিঙৰাৰ লগতে পিঁয়াজ আৰু জলকীয়াও লৈছোঁ খাবলৈ। অকণমান মালিচ কৰাৰ বাবে নেহৰু আৰু তেল এনেকৈ গৰম হ'বলৈ দিছিলোঁ। এয়া দেখিছে নহয়, হঠাৎ বতাহ বৰষুণ আহি গ'ল। এয়া এতিয়া আহিছোঁ চুপ বনাবলৈ, টমেটো চুপ। এতিয়া অকণমান ৰেষ্ট লৈছোঁ, বিচনাত টোপনি মাৰি আছিলোঁ। কামবিলাক হ'ল বাৰু, ভাত আঞ্জা হ'ল, হৈ মেলি অকণমান আহিছোঁ ৰেষ্ট ল'বলৈ, অকণমান মালিচো কৰি দিলে। এয়া টিভিত জুবিনৰ গান চলি আছিলে, আৰু মই অন কৰি দিয়া নাই বাৰু ৰেকৰ্ডিংটো, মানে কপিৰাইট আহি যাব পাৰে। এয়া এতিয়া আমাৰ চুপটো বইল হৈ আছে ধুনীয়াকৈ, একদম গৰম গৰম চুপ খাই ভাল লাগে, কাহ হ'লে খাই গলটো। আমাৰ গুণু বেটাটো এনেকৈ টোপনি শুই আছিলে, তাক তেনেকৈ আঁকি দিছে। আৰু আজি ভিডিঅ'টো মই ভাবিছোঁ ইমানতে ৰাখোঁ। যদি ভাল পায় প্লিজ লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব নিশ্চয় কৰিব। তেতিয়ালৈ বাই বাই।